Hello friends, welcome back to Meetu's Technical Study. আজি আমি আপোনালোকৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ সিৰিজ ষ্টাৰ্ট কৰিবলৈ গৈ আছো য'ত আমি ইণ্ডিয়ান হিষ্ট্ৰী আৰু ইণ্ডিয়ান পলিটিৰ 500 most repeated and most important MCQ ডিসকাস কৰিম। আশা কৰোঁ এই সিৰিজটোৱে আপোনাৰ যিকোনো কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেচনৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। স্পেশালি আপুনি যদি এসএসসি জিডি আরআরবি এনটিপিসি গ্ৰুপ ডি নাইবা আসাম পুলিচৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেন্তে এই সিৰিজটোৱে আপোনাৰ এক্সামৰ প্ৰিপাৰেচনৰ ক্ষেত্ৰত 100% সহায় কৰিব। লেটস সি উইদাউট এনি ওয়েস্ট অফ টাইম আজিৰ এই ভিডিঅ'টোৰ প্ৰথমটো কোৱেশ্চন হ'ল হু ৱাজ দ্য চেয়াৰমেন অফ ড্ৰাফটিং কমিটি অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন বি ডক্টৰ বি আৰ আম্বেদকাৰ। ইয়াৰ লগতে আমি জানি লওঁ ড্ৰাফটিং কমিটি ফৰ্মেশ্যন কৰা হৈছিল আগষ্ট 29, 1947। ইয়াত 7জন মেম্বাৰ আছিলে। চেয়াৰমেন আছিলে ডক্টৰ বি আৰ আম্বেদকাৰ। ইয়াৰ লগতে 6জন অন্য সদস্য আছিলে এন গোপালস্বামী আয়াংগাৰ, আলাদি কৃষ্ণস্বামী আয়াৰ, কে এম মুন্সি, সৈয়দ মহম্মদ সাদুল্লাহ, এন মাধৱ ৰাও, টিটি কৃষ্ণমাচাহাৰী। ইয়াৰ লগতে আমি জানিব লাগিব ডক্টৰ বি আৰ আম্বেদকাৰক ভাৰতীয় সংবিধানৰ জনক বুলি জানো। ইয়াৰ জন্ম হৈছিলে 14 এপ্ৰিল 1891ত আৰু 14 এপ্ৰিলটো আমি আম্বেদকাৰ জয়ন্তী হিচাপে এক্ৰছ ইণ্ডিয়া চেলিব্ৰেট কৰোঁ। 1990 চনত ডক্টৰ বি আৰ আম্বেদকাৰক ভাৰত ৰত্ন এৱাৰ্ডেৰে সন্মানিত কৰা হৈছিল আৰু এইটো হৈছে ভাৰতবৰ্ষৰ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড। দ্বিতীয় কুৱেশ্যনলৈ আগবাঢ়ো। হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ৰিফাৰ্ছ টু ইণ্ডিয়া এজ এ ইউনিয়ন অফ ষ্টেট? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদক ভাৰতক ৰাজ্যসমূহৰ সংঘ বুলি উল্লেখ কৰা হৈছে? ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন এ আৰ্টিকল 1। ইয়াতে আমি জানি লওঁ আৰ্টিকল 1 ক্লজ 1 ইণ্ডিয়া ডেট ইজ ভাৰত শ্বেল বি এ ইউনিয়ন অফ ষ্টেট। ইণ্ডিয়াক দুটা নামেৰে সম্বোধিত কৰা হৈছে, ইণ্ডিয়া আৰু ভাৰত। ফাৰ্ষ্ট শ্বেডিউলত ইউনিয়নৰ বিষয়ে মেনশ্যন কৰা আছে। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হু ৱাজ দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ডিউৰিং দ্য পাৰ্টিশ্যন অফ বেংগল? বংগ বিভাজনৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিলে? ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন বি লৰ্ড কাৰ্জন। ইয়াৰ লগতে আমি জানিব লাগিব পাৰ্টিশ্যন অফ বেংগল অৰ্থাৎ বংগ বিভাজন হৈছিলে 1905 চনৰ 16 অক্টোবৰ তাৰিখে আৰু এইটো ৰিইউনিফিকেশ্যন কৰা হৈছিলে 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে আৰু এই চনতে ভাৰতবৰ্ষৰ কেপিটেল কলকাতাৰ পৰা শিফ্ট কৰি আনি দিল্লী বনাই দিয়া হৈছিল। লাল বাল পালে স্বদেশী মুভমেণ্ট লঞ্চ কৰিছিলে 1905 চনত আৰু এই মুভমেণ্টটো লঞ্চ কৰাৰ মেইন উদ্দেশ্য আছিলে টু প্ৰটেষ্ট এগেইনষ্ট দ্য পাৰ্টিশ্যন অফ বেংগল। চতুৰ্থ নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য লাষ্ট ব্ৰিটিছ ভাইচৰয় অফ ইণ্ডিয়া? ভাৰতৰ শেষৰজন ব্ৰিটিছ ভাইচৰয় কোন আছিলে? ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন বি লৰ্ড মাউণ্ট বেটেন। ইয়াৰ লগতে আমি জানি থওঁ ফাৰ্ষ্ট ভাইচৰয় আছিলে লৰ্ড কেনিং। ভাইচৰয়ৰ আগতে কোনটো পদ আছিলে? গভৰ্ণৰ জেনেৰেল। আৰু ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল কোন আছিলে? লৰ্ড উইলিয়াম বেণ্টিক। ব্ৰিটিছে আমাৰ ভাৰতবৰ্ষক দুটা ফেজত শাসন কৰিছিলে। তাৰ এটা ফেজক আমি কোম্পানী ৰুল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শাসন কৰিছিলে। দ্বিতীয় ফেজটোক আমি ক্ৰাউন ৰুল বুলি কওঁ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়ো। হুইচ অফ দ্য ফলোয়িং ইণ্ডিভিজুৱেল ইজ অলছ' নন এজ নানা চাহেব? তলৰ কোনজন ব্যক্তিক নানা চাহেব বুলিও জনা যায়? ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন চি বালাজী বাজিৰাও। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়ো। হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিলে? ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন বি উমেশ চন্দ্ৰ বেনাৰ্জী। ইয়াৰ লগতে আমি জানিব লাগিব ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ফাউণ্ডাৰ আছিলে এ অ' হিউম। ইয়াৰ ফৰ্মেশ্যন কৰা হৈছিলে 28 ডিচেম্বৰ 1885ত। ইয়াৰ ফাৰ্ষ্ট ছেশ্যনটো অনুষ্ঠিত কৰা হৈছিল বম্বেত। ফাৰ্ষ্ট ছেশ্যনত 72জন ডেলিগেটছ আছিলে। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ফাৰ্ষ্ট ওমেন প্ৰেছিডেণ্ট কোন আছিলে? এন্নি বেচেণ্ট। 1917 চনত এন্নি বেচেণ্টক ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সভাপতি বনাই দিয়া হৈছিল। এন্নি বেচেণ্টে হোম ৰুল মুভমেণ্ট লঞ্চ কৰিছিলে ইন 1916ত। কুৱেশ্যন আহিব পাৰে যে বৰ্তমান ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন? তো ইয়াৰ সঠিক এনসাৰটো হ'ব মল্লিকাৰ্জুন খাৰ্গে। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়ো। হুইচ অফ দ্য ফলোয়িং ৱাজ নট এ প্ৰাইমাৰী ফাউণ্ডাৰ অফ দ্য স্বৰাজ পাৰ্টি? তলৰ কোনজন স্বৰাজ দলৰ প্ৰাথমিক প্ৰতিষ্ঠাপক নাছিল? ইয়াৰ সঠিক এনসাৰটো হ'ব
অপশ্যন ডি বাল গংগাধৰ তিলক। ইয়াৰ লগতে আমি জানি লওঁ স্বৰাজ পাৰ্টিটো ফৰ্মেশ্যন কৰা হৈছিল 1 জানুৱাৰী 1923। ইয়াৰ ফাউণ্ডাৰ আছিলে CR দাস অৰ্থাৎ চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰু। ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ স্বৰাজ পাৰ্টি আছিলে CR দাস। ইয়াৰ লগতে জানি লওঁ বাল গংগাধৰ তিলক, ইয়াক আমি লোকমান্য নামেৰে জানো। তিলকে এটা ফেমাছ শ্লোগান দিছিলে, ডেট ইজ স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্বেল হেভ ইট। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হাউ মেনি মেম্বাৰ্ছ ৱেৰ দেয়াৰ ইন দ্য ড্ৰাফটিং কমিটি অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতীয় সংবিধানৰ খচৰা কমিটিত কিমানজন সদস্য আছিল? ইয়াৰ বিষয়ে অলৰেডি মই ফাৰ্ষ্ট কুৱেশ্যনত ডিছকাছ কৰিলোঁ। তো ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন ডি 7 মেম্বাৰ্ছ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হাউ মেনি আৰ্টিকলছ ৱেৰ দেয়াৰ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতীয় সংবিধানত কিমান অনুচ্ছেদ আছিল? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি আৰ্টিকল 395। ইয়াৰ লগতে আমি জানিলোঁ যেতিয়া ভাৰতবৰ্ষৰ সংবিধানখন বনোৱা হৈছিল সেই সময়ত ভাৰতবৰ্ষৰ সংবিধানত 395 আৰ্টিকল আছিলে, 22 পাৰ্টছ আছিলে, 8 শ্বেডিউল আছিলে। বৰ্তমান আমাৰ ভাৰতীয় সংবিধানত 470টা আৰ্টিকলছ আছে, 25টা পাৰ্টছ আছে এণ্ড 12টা শ্বেডিউল আছে। 10 নম্বৰ কুৱেশ্যনটো হ'ল হু এছাচিনেটেড মহাত্মা গান্ধী। মহাত্মা গান্ধীক কোনে হত্যা কৰিছিল? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ নাথুৰাম গডছে। ইয়াৰ লগতে আমি মহাত্মা গান্ধীৰ বিষয়ে কিছুমান ইম্পৰ্টেণ্ট কথা জানি লওঁ। মহাত্মা গান্ধীক জাতিৰ পিতা বুলি জানো আৰু মহাত্মা গান্ধীয়ে ছাউথ আফ্ৰিকাৰ পৰা কেতিয়া ভাৰতবৰ্ষলৈ উভতি আহিছিল? 9 জানুৱাৰী 1915 চনত। সেই সময়ত মহাত্মা গান্ধীৰ বয়স আছিলে 45 আৰু মহাত্মা গান্ধীয়ে কেইবাটাও মুভমেণ্ট লঞ্চ কৰিছিলে। ইয়াৰ ভিতৰত প্ৰথম মুভমেণ্টটো আছিলে চম্পাৰণ সত্যাগ্ৰহ আৰু এইটো লঞ্চ কৰিছিলে 1917 চনত। তাৰপিছত লঞ্চ কৰিছিলে খেদা সত্যাগ্ৰহ। ইয়াৰ পিছত নন কৰ্পৰেশ্যন মুভমেণ্ট লঞ্চ কৰিছিলে 4 ছেপ্টেম্বৰ 1920 আৰু ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্সত এটেণ্ড হৈছিলে 1931ত। ইয়াৰ পিছত পুনা পেক্ট হৈছিলে 24 ছেপ্টেম্বৰ 1932 আৰু এইটো কাৰ কাৰ মাজত হৈছিলে? ডক্টৰ BR আম্বেদকাৰ আৰু মহাত্মা গান্ধীৰ মাজত হৈছিলে। মহাত্মা গান্ধীয়ে কুইট ইণ্ডিয়া মুভমেণ্ট লঞ্চ কৰিছিলে 1942ত। ইয়াৰ লগতে আমি জানিব লাগিব মহাত্মা গান্ধীৰ জন্ম হৈছিলে 2 অক্টোবৰ 1869। 2 অক্টোবৰটো খুবেই গুৰুত্বপূৰ্ণ কাৰণ এই দিনটো গান্ধী জয়ন্তী হিচাপে চেলিব্ৰেট কৰা হয়। ইয়াৰ লগতে জানি থওঁ মহাত্মা গান্ধীৰ পলিটিকেল গুৰু আছিলে গোপাল কৃষ্ণ গোখলে। আশা কৰোঁ এই পইণ্টসমূহে আপোনাক যথেষ্ট সহায় কৰিব। এতিয়া পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়োঁ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হুইচ ৰিলিজন ডিড আম্বেদকাৰ কনভাৰ্টেড টু ইন 1956। 1956ত আম্বেদকাৰ কোনটো ধৰ্মলৈ কনভাৰ্ট হৈছিলে? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি বুদ্ধিজিম। ইয়াৰ লগতে কৈ দিওঁ ডক্টৰ BR আম্বেদকাৰক ভাৰতীয় সংবিধানৰ জনক বুলি জানো। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হুৱেৰ ডিড গান্ধী ষ্টাৰ্টেড দ্য সত্যাগ্ৰহ মুভমেণ্ট ইন 1917। ইয়াৰ বিষয়ে অলৰেডি মই আলোচনা কৰিছোঁ 10 নম্বৰ কুৱেশ্যনত। চ' ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি চম্পাৰণ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হুৱেৰ ৱাজ MK গান্ধী বৰ্ণ। মহাত্মা গান্ধীৰ জন্ম ক'ত হৈছিল? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি পোৰবন্দৰ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হুইচ বুক ডিড আম্বেদকাৰ ৰাইট ক্ৰিটিচাইজিং দ্য কাষ্ট ছিষ্টেম। জাতি ব্যৱস্থাক সমালোচনা কৰি আম্বেদকাৰে কোনখন কিতাপ লিখিছিল? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি এনিহিলেশ্যন অফ কাষ্ট। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হু ৱাজ দ্য পলিটিকেল মেণ্টৰ অফ MK গান্ধী। মহাত্মা গান্ধীৰ ৰাজনীতিক গুৰু কোন আছিল? এই বিষয়ে মই অলৰেডি 10 নম্বৰ কুৱেশ্যনত আলোচনা কৰিছোঁ। চ' ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি গোপাল কৃষ্ণ গোখলে। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হু এডমিনিষ্টাৰ্ছ দ্য অথ অফ অফিচ টু দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। কোনে ৰাষ্ট্ৰপতিৰ শপত বাক্য পাঠ কৰায়? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ চিফ জাষ্টিছ অফ ইণ্ডিয়া। চিফ জাষ্টিছ অফ ইণ্ডিয়া ইয়াৰ বিষয়ে 124 আৰ্টিকলত মেনশ্যন কৰা আছে। ফাৰ্ষ্ট চিফ জাষ্টিছ অফ ইণ্ডিয়া আছিলে জাষ্টিছ হৰিলাল জে কানায়া আৰু ফাৰ্ষ্ট ওমেন্স চিফ জাষ্টিছ অফ ইণ্ডিয়া আছিলে লীলা চিট। বৰ্তমানৰ কথা যদি সোধে যে বৰ্তমান
চিফ জাষ্টিচ অফ ইণ্ডিয়া কোন হয় সঞ্জীৱ খান্না আৰু চিফ জাষ্টিচ অফ ইণ্ডিয়া কোনে এপইণ্ট কৰে প্ৰেচিডেণ্টে পৰৱৰ্তী কুৱেশ্যনটো হ'ল আণ্ডাৰ হুইচ আৰ্টিকল এবলিশেছ আনটাচেবিলিটি কোনটো অনুচ্ছেদৰ অধীনত আনটাচেবিলিটি বিলুপ্ত কৰা হয় ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি আৰ্টিকল 17 পৰৱৰ্তী কুৱেশ্যনটো হ'ব হোৱাট ইজ দ্য টাৰ্ম অফ দ্য অফিচ ফৰ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি 5 years ইয়াৰ লগতে জানি লওঁ ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল সম্পৰ্কে আৰ্টিকল 56ত মেনশ্যন কৰা আছে পৰৱৰ্তী কুৱেশ্যনটো হ'ল হু ইলেক্টছ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া প্ৰেচিডেণ্টক কোনে নিৰ্বাচিত কৰে ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি ইলেক্টৰাল কলেজ পৰৱৰ্তী কুৱেশ্যনটো হ'ব আণ্ডাৰ হুইচ আৰ্টিকল ডিলছ উইথ দ্য ইম্পিচমেণ্ট অফ দ্য প্ৰেচিডেণ্ট কোনটো অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিৰ মহাভিয়োগৰ বিষয়ে আলোচনা কৰা হৈছে ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ আৰ্টিকল 61 ইয়াৰ লগতে আমি জানি লওঁ ৰাষ্ট্ৰপতিক ইম্পিচমেণ্ট কৰাৰ 14 দিন আগত এটা হেণ্ড ৰিটেন ন'টিচ ইছ্যু কৰিব লাগে পৰৱৰ্তী কুৱেশ্যনটো হ'ল হুইচ পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দ্য ফাণ্ডামেণ্টেল ৰাইট ভাৰতৰ সংবিধানৰ কোনটো অংশই মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰে ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি পাৰ্ট 3 ইয়াৰ লগতে জানি লওঁ 7 নম্বৰ যিটো ফাণ্ডামেণ্টেল ৰাইটছ আছিলে সেইটো 44th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ জৰিয়তে ৰিমুভ কৰা হ'ল আৰু 1978ত এইটো লিগেল ৰাইট বনাই দিয়া হ'ল কুৱেশ্যন আহিব পাৰে 44th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট কেতিয়া হৈছিলে 1978 আৰু ইয়াতে জানি থওঁ যে বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ সংবিধানত 6টা ফাণ্ডামেণ্টেল ৰাইটৰ বিষয়ে উল্লেখ কৰা আছে আহক এতিয়া আমি পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়ো আণ্ডাৰ হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইড দ্য ৰাইট টু ইকুৱালিটি ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত সমতাৰ অধিকাৰ প্ৰদান কৰিছে ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি আৰ্টিকল 14 ইয়াৰ লগতে আমি জানি লওঁ যে আৰ্টিকল 14ত দুটা পাৰ্ট আছে এটা পাৰ্টক আমি ইকুৱালিটি বিফৰ ল আনটো পাৰ্টক আমি ইকুৱেল প্ৰটেকশ্যন অফ ল ইয়াত দুটা কনচেপ্ট আছে যে ইকুৱালিটি বিফৰ ল এইটো আমি ব্ৰিটিছৰ পৰা বড়ো কৰিছোঁ আৰু ইকুৱেল প্ৰটেকশ্যন অফ ল'ৰ যিটো কনচেপ্ট আছে এইটো USA ৰ পৰা আমি বড়ো কৰিছোঁ পৰৱৰ্তী কুৱেশ্যনটো হ'ল হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন গেৰাণ্টিজ দ্য ৰাইট টু এডুকেশ্যন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত শিক্ষাৰ অধিকাৰ নিশ্চিত কৰে ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি আৰ্টিকল 21A ইয়াৰ লগতে আমি জানি লওঁ 86th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 2002 মৌলিক অধিকাৰত সংযোজন কৰা হৈছিল আৰু ইয়াত কোৱা হৈছে যে 6 বছৰৰ পৰা 14 বছৰ বয়সৰ ভিতৰত যিমানবোৰ ল'ৰা ছোৱালী আছে সকলোকে ফ্ৰী এণ্ড কম্পালচাৰী এডুকেশ্যন দিব লাগিব পৰৱৰ্তী কুৱেশ্যনটো হ'ল আণ্ডাৰ হুইচ আৰ্টিকল ডিলছ উইথ দ্য প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি কোনটো অনুচ্ছেদৰ অধীনত জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ বিষয়ে আলোচনা কৰা হৈছে ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি আৰ্টিকল 21 ইয়াতে এটা কথা মন কৰিবা ডিউৰিং ইমাৰ্জেঞ্চি আৰ্টিকল 20 আৰু 21 এই দুটা আৰ্টিকল ছাছপেণ্ডেড নহয় এই ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন হ'ল আণ্ডাৰ হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন গেৰাণ্টিজ দ্য ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমিডিজ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ নিশ্চিত কৰা হৈছে ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ আৰ্টিকল 32 ইয়াতে এটা কথা উল্লেখ কৰোঁ যে আৰ্টিকল 32ক ডক্টৰ বি.আৰ. আম্বেদকাৰে হাৰ্ট এণ্ড সোল বুলি উল্লেখ কৰিছে চ' এইখিনি আছিলে আজিৰ ভিডিঅ' ঠিক আছে আজি আমি ইণ্ডিয়ান হিষ্ট্ৰী আৰু ইণ্ডিয়ান পলিটিৰ ওপৰত 25টা মষ্ট ৰিপিটেড এণ্ড মষ্ট ইম্পৰ্টেণ্ট MCQ ডিছকাছ কৰিলোঁ আশা কৰোঁ টপিকসমূহৰ লগতে যিসমূহ ইম্পৰ্টেণ্ট পইণ্টছ মই উল্লেখ কৰি গৈছোঁ সেইসমূহেও আপোনাৰ আগন্তুক এক্সামৰ প্ৰিপাৰেশ্যনৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব এনেদৰে মই 500 মষ্ট ৰিপিটেড এণ্ড ইম্পৰ্টেণ্ট MCQ ডিছকাছ কৰিম আশা কৰোঁ আপোনালোকে প্ৰতিটো ভিডিঅ' চাই যাব আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু ভিডিঅ'টোৰ কোৱালিটি আৰু কণ্টেণ্ট যদি ভাল পাই থাকে লাইক এটা কৰি দিব আৰু যদি কিবা ডাউটছ থাকি যায় কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি নিশ্চয় জনাই দিব ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে থেংক ইউ so much